News 24/7 অসমৰ দৰ্শকসকলৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ বিগ পলিটিকেল নিউজ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া মুখ্যমন্ত্ৰী পদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াই দিছিল তাৰ পাছত অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছিল বহু বিতৰ্কিত প্ৰশ্ন হৈছিল যে সৰ্বানন্দ সোণোৱাললৈ থাকিব কি কিন্তু বৰ্তমান সময়ত যি খবৰ আমাৰ হাতত আহি পৰিছে সেই খবৰ নিউজ 24/7 টুডেৰ দৰ্শকসকলক জনাব বিচাৰিছো যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক ৰুদ্ধকাৰ বৈঠকৰ অন্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটৰে স্থান পাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৈঠকৰ শেষত লোৱা হৈছে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনাই আছো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ অতি শীঘ্ৰে মোদীৰ কেবিনেটতে গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব পদ লাভ কৰিব সৰ্বানন্দ সোণোৱালে জনাইছো 30 জুন তাৰিখে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদীৰ কেবিনেটত আৰু সম্পূৰ্ণ সম্ভাৱনা আছে যে বহুতো গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব থাকিব সৰ্বানন্দ সোণোৱালৰ হাতত